খুইদেউ ঘৰত আছে নে নাই অ? ইয়াই ঘৰখন একেবাৰে নিমাও হৈ আছে পাই। অ মিনতি কি মন গ'ল আজি আমাৰ ঘৰলৈ আহিবলৈ? ইয়াই মই যেনিবা নাহোহে, কিয়নো তেনেকৈ কৈছে? ইছ নহয়নো কি আকৌ, তুমি আমাৰ ঘৰলৈ কিবা দৰকাৰ থাকিলেহে আহা, আজি বা আকৌ কি দৰকাৰত আহিলা? ভয় নাখাব দিয়ক, আজি একো বিচাৰি অহা নাই। আজি আপোনাৰ লগত কথা দুআষাৰ পাতিম বুলিহে আহিছোঁ। হয় নেকি? আহা বহিবা আহি আহা। হেৰি নহয়, আপোনালোকৰ মাজনী কলৈ গ'ল? দেখাই নাইচোন, ঘৰত নাই নে কি? তাই নাই নহয়, কলেজলৈ গৈছে। হয় নেকি? খুইদেউ, আপোনালোকৰ মাজনী অলপ চকু দি ৰাখিব দেই, নহ'লে কোনোবা দিনা ঘটনা ঘাইল কৰি থ'ব আকৌ। চাব মই হ'লে কৈ থলো। কি হ'ল? মিনতি, তুমি কিবা দেখিছা নেকি? সঁচাকে কোৱাচোন। নকৈও নোৱাৰো, ক'লে লাগে লেঠা বুইছে খুইদেউ। আপোনালোকৰ মাজনী যে বুইছে খুইদেউ, এটা ল'ৰাৰ লগত টমটমত উঠি ঘূৰি ফুৰিছে। হে মিনতি, সঁচাই কৈছানে? মোৰনো আকৌ কি দৰকাৰ পৰিছে আপোনাক মিছা কথাডাল ক'বলৈ? আৰু হেৰি নহয়, অকল টমটমত উঠাই নহয় বুইছে, তাই একেবাৰে হাত চাত ধৰি একে খিলখিলাই মিলমিলাই হাঁহি গৈছে। হাই মিনতি, এইবিলাক কি কথা কৈছা বাৰু তুমি? হয়, আমি চব কথা জানো বুইছে খুইদেউ, আমি চব কথাই জানো। আমি বতাহৰ কোব দেখিলেই গম পাওঁ কোন ফালৰ পৰা বতাহ আহিছে। তুমি ল'ৰাটো ভালকে দেখিছিলানে? থুতৰিত ছাগলীৰ নিচিনা দাড়ি আছিল নেকি বাৰু ল'ৰাটোৰ? আছিল নেকি, মই ইমান মন নকৰিলো। মোৰ আকৌ সেই মাজনীৰ মুখখনৰ পৰা চকুৱে আঁতৰা নাছিল নহয়। এই ল'ৰাটোৱে মোৰ ছোৱালীজনীৰ জীৱন ধ্বংস কৰিব, মাথা নষ্ট কৰি পেলাইছে তাই। কি যে কৰিম মই? অত কষ্ট কৰি যদি তাইৰ পৰা পৰীক্ষাৰ ভাল ফল এটা নাপাওঁ, কি হ'ব মোৰ বাৰু? ছোৱালী ভাল কৰক বুইছে খুইদেউ, নহ'লে কষ্ট অথলে যাব। একদম চকু দি ৰাখক। আচলতে আপোনালোকৰ নিচিনা গাৰ্জেনক লৈ একো লাভ নাই। কি যে হ'ব। আহো দিয়ক, চাব অলপ ছোৱালীক, নজৰত ৰাখিব। শেষ কৰিব এই মোক। মোৰ মতা গোসাঁই কতে মই এতিয়া আহক, আজি ভালকে চুলি কোচাত ধৰি ঘটালিম। মিনতি, তোমাৰ কিবা ভুল চুল হৈছে নেকি বাৰু? আকৌ এবাৰ ভালকে চাই আহাগৈ যোৱাচোন ঐ। খুইদেউ কি যে কয় আপুনি? মোৰ চকুৱে ঢুকা নেখায় দেই কেতিয়াও। তাই আহক, নহ'লে তাই ফ্ৰণ্টতে কম মই দিয়ক। আহো এতিয়া। মাজনী, কি কৰি আছ তই? অলপ জোৰে জোৰে পঢ়িব নোৱাৰো হা? শৰ্মানীৰ জীয়েকক দেখিছ কিমান ধুনীয়াকে মুখ ফুটাই পঢ়ি আছে? তই নোৱাৰো নেকি? তোক কি মই খোৱা বোৱা কমকে দিওঁ নেকি? শৰীৰত বল শক্তি নাইকিয়া হৈ গৈছে, মুখখন ফুটাই পঢ়িব নোৱাৰে তাই। তুমিনো মোক কি খোৱা বোৱা কম দিবা? মই দেখোন নিজেই কমাই খাওঁ, ডাইটিং কৰো আকৌ। আৰু মই একেবাৰে ইমান তেটো ভালে মানুহক শুনাই পঢ়িব নোৱাৰো, মোৰ মনতেই নৰব। নহ'লে জোৰে পঢ় বুলি কৈছো, জোৰে পঢ়। একদম পিটন খাবি, নহ'লে মই পাকঘৰৰ পৰা শুনিব লাগিব তোৰ মাত, নহ'লে ঠেং ভাঙিম তোৰ মই। মাজনী মানে নহয়, কি যে মানে একদম মৰি যাবলৈ মন যায় বেং। এইজনীচোন মাত বোন বন্ধ হ'ল। আকৌ চাগে সেই ছাগলী দৰিয়াটোৰ লগত কথা পাতি আছে। এই মানে মোৰ মান সন্মান খাব গম পালো মই। ওচৰ চুবুৰীয়াৰ পৰাও তাইৰ কাৰণে কথা শুনিব লগা হৈছেগৈ। মাজনী, তোৰ পঢ়াৰ শব্দ শুনিবলৈ মই এতিয়া কৃষ্ণ দোকানৰ মাইক ভাড়াত আনিব লাগিব নেকি? হাই প্ৰেছাৰ তুলিহে এৰিবি মানে? কিয় জানো জন্ম দিছিলো মই এই চবক? ইছ ৰাম, মা কি হৈছে তোমাৰ? আকৌ কি আৰম্ভ কৰিছা এইবিলাক তুমি? একদম অশান্তি লাগি গৈছে মানে। লাগিবতো অশান্তি। সেই ছাগলী দাড়ি থকাটোৰ কথা চিন্তা কৰি আছিলি চাগে। জোৰে জোৰে পঢ়, পাবি নহ'লে মোৰ ভাঙিম তোৰ মই। খুইদেউ কি কৈছে হে? এই পাকঘৰটোতে অলপমান লাগি আছিলো। মাজনী ক'ত আছেনো? তাই পঢ়ি আছে। আহাচোন আহা। তাই ইমান কিতাপ পঢ়িছেনে? অথনি তোমাৰ কথাখিনি শুনাৰ পাছত ঠিক টানি ধৰিছো নহয় বুইছা। এতিয়া সেই কিতাপখন লৈ বহিছেগে কোনোমতে। ভালেই কৰিছে। ময়ো সেইকাৰণেহে আহিছো, বোলো অথনিনো কাৰ লগত টমটমত উঠি ঘূৰি ফুৰিছিল বা, তাকে সুধোংগৈ। ব'লা সুধোংগৈ। তুমি থাকিলে তাই মিছা ক'ব নোৱাৰিব নহয়, ব'লা। মা তুমি আকৌ আহিলা? পঢ়িবও দিবা আৰু বাৰে বাৰে ডিষ্টাৰ্বো কৰি থাকিবা মানে ন? এই বেছি ডিঙি বহল কৰি কথা নকবি। মিনতি, কোৱা এতিয়া, অথনি কি দেখিছা? এতিয়া একদম ফ্ৰণ্টি কৈ দিয়া।
ই আই খুইদেউ মই আকৌ আপোনালোক দুজনী সম্পৰ্ক নষ্ট কিয় কৰিম নকৰো দে মই এনেকুৱা কাম মই এনেকুৱা মানুহেই নহয় আই মই আজিলৈকে কোনো মানুহৰ বদনাম গাই পোৱা নাই যিটো দেখিছো সেতুহে কৈছো এতিয়া মোৰ তাই আগত ক'বলৈ লাজেই লাগিছে থোৱাহে মিনতি তাই নিজৰে লাজ নাই দেখা নাই কেনেকৈ নিলাজি হৈ বহি আছে তুমি মই লাজ কৰি কি ডাল হ'ব কোৱা কিনো কম আৰু খুইদেউ এজন ল'ৰাৰ লগত একেলগে টমটমত উঠিছে আপোনাৰ ছোৱালী বুইছে হাৰে ইমান মিছা কথা কয় কেতিয়া দেখিলে আপুনি মোক এইয়া চাওক এতিয়া মইহে মিছা কথা ক'লো কেনেকৈ অস্বীকাৰ কৰিলে দেখিলে মই জানোৱেই খুইদেউ মই জানোৱেই তাই এটা ল'ৰাৰ লগত টমটমত গা ঘেলাই বহি তোক চাবি আজি কি কৰোঁ মই তাৰপিছত কৈ যোৱা মিনতি তাৰপিছত কি আৰু পাছফালৰ চিটটোত নবহি আগৰ চলাই যোৱা ল'ৰাটোৰ লগত বহি গৈছে তাকো কথা পাতি এজনী আকৌ কি কৈ আছে এই চব আই কিনো মিছা কথাডাল ক'লো আজিকালি কিমান কলেজত পঢ়া ছোৱালী এনেকে টমটম চলোৱা ল'ৰাৰ লগত পলাই গৈছে দেখা নাই সেইবোৰ ভাবিহে মই কথাটো ক'লো এতিয়া কৈ লৈ মাজতে ময়ে বেয়া হ'ব লাগিব যেন পাইছো আই যাওঁ দিয়ক খুইদেউ ঘৰতো বহুত কাম আছে ছোৱালী একেবাৰে নজৰত ৰাখিব দেই গোটেইজনী একেবাৰে চলন্ত চিচি কেমেৰা